কি হৈছে ঘটনাটো? ঘটনাটো মানে কি এওঁলোকে আহি ধৰিলে আৰু বৰপেটাৰ পুলিচ আহি বৰপেটাৰ থানাৰ পৰা আহি লোকক ধৰিলে। কি ধৰিছে? তেওঁলোকৰ হাতত হেৰি পালে আকৌ সোণৰ নাম এখন আৰু 3.5 লাখ টকা পালে কেছ আৰু চাৰিগৰাকী ক'ৰ পৰা আনিছে সেইটো আমি নাজানো। চিমলাগুৰি ব্ৰিজৰ তলতে ধৰিছে প্ৰচেছাৰৰ নেতৃত্বত ধৰিছে আৰু 1 কিলো 600 কিলো অলপ ই কৰি দিয়ক। মানুহকেইটা আহিব বস্তু সুধি নালাগিব বস্তু যে আছে এটা উঠা না আমাৰ মানুহকেইটা পঠা না মানুহকেইটাকো খাৰা কৰি দিয়ক। এনেকে উঠাই লো উঠাই লো